ইউটিউব চেনেললৈ আপোনালোক সকলোকে প্ৰথমে স্বাগতম জনাইছো। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আজি এটা অতি প্ৰয়োজনীয় পাঠ আলোচনা কৰিবলৈ লৈছো। তোমালোকৰ সাহিত্য সৌৰভৰ 177 পৃষ্ঠাত প্ৰত্যয় সম্পৰ্কে যি পাঠ আলোচনা কৰা হৈছে সেই পাঠটিৰ প্ৰথম খণ্ডটিত মই প্ৰত্যয় কাক বোলে সেই সম্পৰ্কে আলোচনা কৰিলো। এতিয়া প্ৰত্যয়ৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় প্ৰশ্ন যেটো ফাইনেল পৰীক্ষাত প্ৰায় আহি থাকে, প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আলোচনা কৰিম। এতিয়া অসমীয়া ভাষাত প্ৰত্যয়ক কেইটা প্ৰধান ভাগত ভগাব পাৰি সেই ভাগসমূহৰ বিষয়ে উদাহৰণ সহ বুজাই লিখা। তোমালোকৰ কাৰণে এই প্ৰশ্নটো পৰীক্ষাৰ অতি আৱশ্যকীয় সম্ভাৱ্য প্ৰশ্ন যে অসমীয়া ভাষাত প্ৰত্যয়ক কেইটা প্ৰধান ভাগত ভগাব পাৰি সেই ভাগসমূহৰ বিষয়ে উদাহৰণ সহ বুজাই লিখিব লাগে। এতিয়া প্ৰথমে আমি অসমীয়া ভাষাত প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আলোচনা কৰিম যে অসমীয়া ভাষাত প্ৰত্যয়ক দুটা প্ৰধান ভাগত ভগাব পাৰি। তোমালোকে মনত ৰাখিবা অসমীয়া ভাষাত প্ৰত্যয়ক দুটা প্ৰধান ভাগত ভগাব পাৰি। দুটা ভাগ আছে প্ৰত্যয়ৰ। এতিয়া তাৰ প্ৰথম ভাগটো হৈছে পূৰ্ব প্ৰত্যয়। প্ৰথম ভাগটো পূৰ্ব প্ৰত্যয় তোমালোকে মনত ৰাখিবা, আৰু দ্বিতীয় ভাগটো হৈছে পৰ প্ৰত্যয় বা পৰসৰ্গ। প্ৰথম ভাগটো হৈছে পূৰ্ব প্ৰত্যয় আৰু দ্বিতীয় ভাগটো হৈছে পৰ প্ৰত্যয় বা পৰসৰ্গ। এতিয়া দ্বিতীয় ভাগ অৰ্থাৎ পৰ প্ৰত্যয় বা পৰসৰ্গৰ আকৌ দুটা ভাগ আছে। যে পৰ প্ৰত্যয়ক দুই ভাগত ভাগ কৰিব পাৰি। তাৰে প্ৰথম ভাগটো হৈছে কৃত প্ৰত্যয়। তোমালোকে মনত ৰাখিবা যে অসমীয়া ভাষাৰ প্ৰধান প্ৰত্যয়ৰ প্ৰধান ভাগ দুটা হৈছে এক নম্বৰ পূৰ্ব প্ৰত্যয়, দুই নম্বৰ পৰ প্ৰত্যয় বা পৰসৰ্গ। এতিয়া এই পৰ প্ৰত্যয়ক আকৌ দুই ভাগত ভগোৱা হয়। যে প্ৰথম ভাগটো হৈছে কৃত প্ৰত্যয় আৰু দ্বিতীয় ভাগটো হৈছে তদ্ধিত প্ৰত্যয়। তোমালোকে প্ৰত্যয়ৰ ভাগ সম্পৰ্কে খুব তোমালোকৰ কাৰণে এটা প্ৰয়োজনীয় প্ৰশ্ন। এই প্ৰশ্নটোৰ উত্তৰ হিচাপে অসমীয়া ভাষাত প্ৰত্যয়ৰ প্ৰধান ভাগ হৈছে দুটা, পূৰ্ব প্ৰত্যয় আৰু পৰ প্ৰত্যয় বা পৰসৰ্গ। এতিয়া দ্বিতীয় ভাগটো অৰ্থাৎ পৰ প্ৰত্যয় বা পৰসৰ্গক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি, কৃত প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয়। তোমালোকে এই ভাগ সম্পৰ্কে ভালদৰে মনত ৰাখিবা। পৰীক্ষাৰ কাৰণে অতি প্ৰয়োজনীয় এটা প্ৰশ্ন পৰীক্ষাত প্ৰায় আহি থাকে। গতিকে এতিয়া পূৰ্ব প্ৰত্যয়, আমি প্ৰথমে পূৰ্ব প্ৰত্যয়নো কি তাক যদি আমি ভালদৰে চাওঁ তেতিয়াহ'লে দেখিম যে সংস্কৃতৰ 20টা উপসৰ্গৰ উপৰিও অসমীয়া ভাষাৰ কিছুমান উপসৰ্গক পূৰ্ব প্ৰত্যয় বোলা হয়। যে তোমালোকে মনত ৰাখিবা পূৰ্ব প্ৰত্যয়নো কি, সংস্কৃতৰ 20টা উপসৰ্গ। সংস্কৃতৰ 20টা উপসৰ্গ কি কি তোমালোকে বহুতে হয়তো নাজানিবও পাৰা যে সংস্কৃতত 20টা উপসৰ্গ আছে। যেনে প্ৰনাম, মই এটা উদাহৰণ দি তোমালোকক কৈ গৈছো। প্ৰনাম, পৰা, পৰাধীন, ঠিক আছে। অপকাৰ, ঠিক। সম্পদ, অনুৰাগ, ঠিক। অভিমান, বিষাদ, অধিবা, সুগম, উন্নতি, অতীন্দ্ৰিয়, নিষেধ, প্ৰতিৰোধ, অপিধান, পৰিণাম, উপকাৰ, আৰাধনা, অৱসৰ, নিৰপৰাধ, দুৰ্গম। আৰু এই সংস্কৃতৰ 20টা উপসৰ্গৰ লগতে অসমীয়াতো কেইটামান উপসৰ্গ আছে যাক আমি পূৰ্ব প্ৰত্যয় বুলি ক'ব পাৰো। যেনে বেদখল, এইটো এটা
পূৰ্ব প্ৰত্যয় অসমীয়া পূৰ্ব প্ৰত্যয় যেনে বেদখল অ অমিল অনা অনা অসমীয়া এনে ধৰণৰ অসমীয়া আৰু সংস্কৃত এই উপসৰ্গসমূহক পূৰ্ব প্ৰত্যয় বোলা হয় এটা তাৰ পিছত আহিল তোমালোকে নিশ্চয় পূৰ্ব প্ৰত্যয় বলিলে কি বুজা পূৰ্ব প্ৰত্যয় উদাহৰণসমূহ কেনে ধৰণৰ আমি এই সম্পৰ্কে বিশ্লেষণ কৰাৰ পিছত তোমালোকে যাতে এই কথাখিনি ভালদৰে মনত ৰাখা আৰু এইখিনি নিশ্চয় খৰচি মাৰি ভালদৰে বুজিব পাৰিবা এটা তাৰ পিছত দ্বিতীয় ভাগটো হৈছে পৰপ্ৰত্যয় বা পৰসৰ্গ ঠিক আছে প্ৰত্যয়ৰ দ্বিতীয় ভাগটো হৈছে পৰপ্ৰত্যয় বা পৰসৰ্গ এতিয়া পৰপ্ৰত্যয় বা পৰসৰ্গ বুলিলে কি বুজা এতিয়া আমি দেখিম যে মূল শব্দৰ পিছত যোগ হোৱা সৰ্গক পৰসৰ্গ বা পৰপ্ৰত্যয় বোলা হয় তোমালোকে মনত ৰাখিবা পৰপ্ৰত্যয় বা পৰসৰ্গ বুলিলে কি বুজা মূল শব্দৰ পিছত যোগ হোৱা সৰ্গক পৰসৰ্গ বা পৰপ্ৰত্যয় বোলা হয় ঠিক আছে তোমালোকে আকৌ এবাৰ মই কৈ দিছো যে পৰপ্ৰত্যয় বা পৰসৰ্গ বুলিলে কি বুজা ইয়াৰ উত্তৰটো হ'ব যে মূল শব্দৰ পিছত যোগ হোৱা সৰ্গক পৰসৰ্গ বা পৰপ্ৰত্যয় বোলা হয় এতিয়া এই পৰসৰ্গ বা পৰপ্ৰত্যয়ৰ প্ৰধান ভাগ দুটা এই ভাগ দুটা তোমালোকৰ কাৰণে অতি প্ৰয়োজনীয় পৰীক্ষাত প্ৰায় আহি থাকে ফাইনেল পৰীক্ষাত যে অসমীয়া ভাষাত পৰসৰ্গ বা পৰপ্ৰত্যয় আকৌ দুটা ভাগত ভগাব পাৰি মূল ভাগত তাৰ প্ৰথমটো হৈছে কি প্ৰত্যয় প্ৰথম ভাগটো হৈছে কি প্ৰত্যয় আৰু দ্বিতীয় ভাগটো হৈছে তদ্ধিত প্ৰত্যয় তোমালোকক আকৌ এবাৰ মই কৈ দিছো যে পৰসৰ্গ বা পৰপ্ৰত্যয় দুটা ভাগত ভাগ কৰিব পাৰি প্ৰথমে মই কলো যে পৰপ্ৰত্যয় বা পৰসৰ্গ বুলিলে কি বুজা যে মূল শব্দৰ পিছত যোগ হোৱা সৰ্গক পৰসৰ্গ বা পৰপ্ৰত্যয় বোলা হয় অসমীয়া ভাষাত পৰসৰ্গ বা পৰপ্ৰত্যয় দুটা ভাগত ভাগ কৰিব পাৰি তাৰ প্ৰথম ভাগটো হৈছে কীট প্ৰত্যয় তোমালোকে মনত ৰাখিবা যে তাৰ প্ৰথম ভাগটো হৈছে কীট প্ৰত্যয় আৰু দ্বিতীয় ভাগটো হৈছে তদ্ধিত প্ৰত্যয় আজি আমি প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আমি কথাখিনি আলোচনা কৰিলো আৰু তোমালোকে নিশ্চয় বুজি পালা এতিয়া পাৰ্ট 2 ত আমি প্ৰত্যয়ৰ ভাগ সম্পৰ্কে আজি আলোচনা কৰিলো আৰু পাৰ্ট 3 আমি কি প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আলোচনা কৰিম যেটো তোমালোকৰ ফাইনেল পৰীক্ষাত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ যেটো ফাইনেল পৰীক্ষা তাত প্ৰায় কি প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় কাক বোলে তাৰ উদাহৰণ বা কি প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় ভাঙি প্ৰত্যয় নিৰ্ণয় কৰিবৰ কাৰণে আহে আৰু পিছৰ খণ্ডটিত অৰ্থাৎ পাৰ্ট 3 খণ্ডটিত আমি কি প্ৰত্যয় আৰু তদ্ধিত প্ৰত্যয় সম্পৰ্কে আলোচনা কৰিম ধন্যবাদ